নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ' মাজলৈ। আজি আপোনালোকক লৈ আহিছোঁ এখন বৃহত্তৰ উপহাৰ কুপন খেললৈ, যিখন হ'বলৈ গৈ আছে অহা 5 জুন তাৰিখে গোলাঘাটৰ ৰঙাজানত। আৰু গোলাঘাটৰ ৰঙাজানত এইখন দেখিছে আপোনালোকে, এইখন হ'বলৈ গৈ আছে গোলাঘাটৰ ৰঙাজানত। এইখনেই হৈছে টিকেট, যিখনত আপোনালোকে এটা 100 টকীয়া কুপন ক্ৰয় কৰিলে পাব 20টাকৈ উপহাৰ, আৰু যদি বুকখন আপোনালোকে ক্ৰয় কৰিম বুলি ভাবে বুকখনৰ ওপৰতো আপোনাৰ থাকিব অন্যান্য 20টা উপহাৰ, যিখনত আপোনালোকৰ গাড়ীৰ পৰা 4চকীয়া বাহনৰ পৰা আৰম্ভ কৰি অটো ৰিক্সা হোক, মটৰচাইকেল হ'ল, ট্ৰেক্টৰ হোক আৰু অন্যান্য বিভিন্ন উপহাৰ আছে এই টিকেটটোত। আৰু যদি ইচ্ছুক কোনোবাই এতিয়াও লোৱা নাই বা যদি ল'ম বুলি ভাবিছে, আমাৰ ডেছক্ৰিপশ্যনত থকা নাম্বাৰটোলৈ কল কৰিব, অতি সোনকালে লগ ক্ৰয় কৰক এটা 100 টকীয়া উপহাৰ, যিখন উপহাৰ আপোনালোকৰ কপাল ফুলিলে আপোনালোকে পাই যাব পাৰে লাখ টকীয়া বাহন। গতিকে আহক, আমাৰ হাতত কি টিকেট আছে আপোনালোকক সম্পূৰ্ণ দেখাই। আৰু দৰ্শকসকল, এতিয়া আমাৰ অনলাইনত আমাৰ দুটামান মেছেজ আহিছে, আমি সেইকেইটা এতিয়া বৰ্তমান লিখি আছোঁ, আৰু এইকেইটা আমি হোৱাটছআপ যোগে তেওঁলোকলৈ পঠিয়াই দিম। তেওঁলোকে বাৰকোডৰ যোগেদি আমালৈ পইচাসমূহ পঠিয়াই দিছে, আৰু আমি এতিয়া তেওঁলোকৰ নাম ঠিকনা লিখি আছোঁ, আৰু এইটো অতি সোনকালে তেওঁলোকলৈ পঠিয়াই আছোঁ। আৰু এইখিনিতে উল্লেখযোগ্য যে আপোনালোকক কৈ দিওঁ যে যোৱাবাৰ যিখন খেল হৈ গ'ল ইয়াৰ আগৰ আমাৰ গোলাঘাটৰ, তাৰ এখন মটৰচাইকেল আমাৰ এইটো ৰুমৰ পৰাই দিয়া এটা টিকেটত পাইছিল। আৰু ইয়াৰ আগত আমি এখন খেলৰ টিকেট দিছিলোঁ, সেইখন হৈছে লখিমপুৰৰ পাণবাৰীত হৈ থকা। সেই পাণবাৰীটো আমাৰ যোৰহাটলৈ এখন স্কুটি আহিছিল, এইটো কাউণ্টাৰৰ পৰা দিয়া সেই টিকেটটোৰ পৰাই যোৰহাটৰ বালিগাঁও এগৰাকী বাইদেৱে এখন স্কুটি লাভ কৰিছিল, যিখন লখিমপুৰত যিখন খেল হৈ গ'ল তাৰ সেই বাইদেউগৰাকী ইয়াৰ পৰাই এটা টিকেট লৈ তেখেতে সেই এখন স্কুটি পাইছিলে। আৰু তাৰ আগতে আমি দিছিলোঁ যোৰহাট টিয়কৰ কলীয়াপানীত হৈ থকা খেলখন, তাৰো টিকেট আমি ইয়াৰ পৰা দিছিলোঁ। ইয়াৰ পৰাই সেই এজন ল'ৰাই যুৱকে এই টিকেট ক্ৰয় কৰি নিছিলে তেওঁলোকৰ ভাগিনৰ নামত, আৰু তেওঁ পাইছিল এখন ৱেগনাৰ গাড়ী, যিখন বৰ্তমান তেওঁলোকে পিছত নানি পেলাই তেওঁলোকে ডিলাৰত সেইখন বিক্ৰী কৰি দিছিল। গতিকে আপোনালোকো যদি ইচ্ছুক হৈ আছে আমাৰ পৰা অতি সোনকালে টিকট ক্ৰয় কৰক। কি ঠিক আপোনাৰ কপাল ভালে থাকিলে আপুনিও পাই যাব পাৰে সেই 100 টকা বিনিময়ত এখন লাখ টকীয়া গাড়ী। আৰু দৰ্শকসকল, এতিয়া আপোনালোকক দেখাই দিছোঁ, আমি এইখন টেবুলৰ পৰাই, আমি এতিয়া যোৰহাট টাউনৰ মাজমজিয়াতে আছোঁ, আৰু এইখন টেবুলৰ পৰাই আমি যোৰহাটৰ পৰা বিভিন্ন জেগাৰ, অসমৰ বিভিন্ন জেগাৰ বিভিন্ন জিলালৈ আমি টিকেট দি আছোঁ অনলাইন যোগে। আৰু অফলাইনো 2-এজন মানুহ আমাৰ হাতলৈ ওচৰলৈ আহিছে, আৰু তেওঁলোকে পইচা দি টিকেট ক্ৰয় কৰি লৈ গৈছে। আৰু আপোনালোকেও যদি ইচ্ছুক হৈ আছে যে 100 টকাত খৰচ কৰি আমি এটা কুপন ক্ৰয় কৰিম, আৰু যিখন কুপন ক্ৰয় কৰিলে আপোনালোকে ভিতৰত থকা 20টা উপহাৰ আছেই। ইয়াত বিভিন্ন ধৰণৰ গাড়ী আছে, 20খনমান গাড়ী আছে, আৰু ইয়াত আছে আপোনালোকৰ বুক প্ৰাইজত যিটোত আপোনালোকৰ প্ৰথম পুৰস্কাৰ আছে বুক প্ৰাইজ আপোনালোকৰ এখন মহিন্দ্ৰা থাৰ, আৰু মহিন্দ্ৰা থাৰৰ পাছতে আৰু 19টা প্ৰাইজ আছে অন্যান্য বুক প্ৰাইজত। সেইকেইটা হৈছে লেপটপ, বাইচাইকেল, আপোনাৰ চুইং মেচিন অৰ্থাৎ চিলাই মেচিন আহিব, ডায়মণ্ড ৰিং আছে, চেমচাং স্মাৰ্টফোন আছে, ৰেফ্ৰিজাৰেটৰ আছে, LED টিভি আছে, ৱাশ্বিং মেচিন আছে, স্মাৰ্ট ৱাচ আছে, ইনভাৰ্টাৰ ছেট আছে, এয়াৰ কণ্ডিশ্যনাৰ আছে, আপোনালোকৰ অন্যান্য 20টা উপহাৰ আছে এনেকৈ। আৰু ভিতৰত কুপনৰ ভিতৰত থকা 20টা টিকেট মই এবাৰ চমুকৈ এবাৰ চাই কৈ দিছোঁ আপোনালোকক। ভিতৰত আছে আপোনালোকৰ টয়টা ইনোভা ক্ৰিষ্টা আছে, 2 নম্বৰতে আছে ফৰ্চ কুইজাৰ আছে, 3 নম্বৰ মহিন্দ্ৰা XUV আছে, 4 নম্বৰ ৰেনল্ট 3 এনেকৈ অন্যান্য বহুত গাড়ী আছে, মাৰুতি ৱেগনাৰ, মাৰুতি ইকো, মহিন্দ্ৰা আলফা পাৱাৰ টিলাৰ, আপোনালোকৰ বহুত গাড়ী আছে। মই কৈ হয়তো মোৰ ভাগৰ লাগি যাব, তথাপিও আপোনালোকে ক্ৰয় কৰিলে আপোনালোকে নিজে চাই ল'ব আপোনালোকক কি আছে টিকেটত। আৰু দৰ্শকসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, সময় হাতত কম আছে, মাত্ৰ 7টা দিন সময় আছে। টিকেট আছেগৈ মাত্ৰ এই 10,000 টিকেট বিক্ৰী কৰিলেই আমাৰ 1000 টিকেট সম্পূৰ্ণ হৈ যাব, আৰু আমি খেলখনলৈ আমি পইচাসমূহ পঠিয়াই দিম। গতিকে অপেক্ষা কিহৰ, অতি সোনকালে এটা 100 টকীয়া কুপন ক্ৰয় কৰক, আৰু লাভ কৰক আপোনাৰ বিভিন্ন ধৰণৰ লাখ টকীয়া উপহাৰসমূহ। ধন্যবাদ। জয় আই অসম।